মঠঘৰীয়া অঞ্চলত এই পিছপৰা অঞ্চলটোত প্ৰায় 25-30,000 বসতিপূৰ্ণ অঞ্চল। এই অঞ্চলত এখনে মাত্ৰ আমাৰ খেলপথাৰ, বৃহত্তৰ মঠঘৰীয়া ৰাজহুৱা খেলপথাৰ। এই ৰাজহুৱা খেলপথাৰখন আজি 40 বছৰ ধৰি আমি বিভিন্ন চ'ৰ্চৰ পৰা, ৰাইজৰ পৰা সহায় সহযোগ সাহায্য লৈ উন্নয়ন কৰি আহিছোঁ। প্ৰতি বছৰে ইয়াত থিয়েটাৰ মাতি আমি খেলপথাৰখন উন্নয়ন কৰিছোঁ। লগতে এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান ইয়াত অনুষ্ঠিত হয়। অসম সাহিত্য সভা শাখা, মঠঘৰীয়া শাখাৰ অধিৱেশন ইয়াত অনুষ্ঠিত হৈ গৈছে। ৰূপালী জয়ন্তী অনুষ্ঠিত হৈ গৈছে। বৃহত্তৰ মঠঘৰীয়া বিহু উদযাপন কমিটিও বিহু ইয়াত অনুষ্ঠিত কৰে। আৰু এই অঞ্চলত থকা বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে সাপ্তাহিক খেলসমূহ, যিবিলাক স্কুলত খেলপথাৰ নাই, সেই স্কুলসমূহৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত সাপ্তাহিক খেল অনুষ্ঠিত কৰি সুন্দৰভাৱে খেলপথাৰখন পৰিচালিত হৈ আহিছে। কিন্তু দুখৰ বিষয়, এই খেলপথাৰখনত অসম চৰকাৰৰ গুৱাহাটী পৌৰ নিগমে হঠাতে অধিগ্ৰহণ কৰি ইয়াত জাবৰ জোঁথৰ নিষ্কাশনৰ বৃহৎ প্ৰকল্প নিৰ্মাণ কৰাৰ কাৰণে তেখেতসকলে ইতিমধ্যে কাম হাতত লৈছে। তেখেতসকলৰ এই কথাখিনি আমি ৰাইজে জানি আমি প্ৰথমতে বিধায়ক মহোদয়ৰ ওচৰত গৈছোঁ, তাত আবেদন কৰিছোঁ যে আমাক ফিল্ডখন ফিল হৈ থাকিব দিয়ক, ইয়াত কোনো জাবৰ নিষ্কাশনৰ প্ৰকল্প বনাব নিদিয়ে যেন তেখেতক আমি কাটৰে অনুৰোধ জনাইছোঁ। লগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, সকলোৱে জানে, মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰলৈ গৈ আমি এটি সজাতি দলে তেখেতক লিখিতভাৱে আবেদন দি অহা হৈছে। লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মহোদয়কো আমি লিখিত আবেদন জনাইছোঁ। এই আবেদন জনোৱাৰ পিছতো আমি কোনো ধৰণৰ সঁহাৰি পোৱা নগ'ল। হঠাতে যোৱা 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ সকলোৰে শ্ৰদ্ধাৰ মেয়ৰ মাননীয় মৃগেন শৰণীয়া দেৱ আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত সকলে শ্ৰদ্ধাৰ মেঘনিধি দাহাল দেৱে প্ৰেছ মিট যোগে জনাইছে যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত তেওঁলোকে 3টা বৃহৎ জাবৰ নিষ্কাশনৰ প্ৰকল্প নিৰ্মাণ কৰিব। সেই প্ৰকল্পকেইটাৰ ঠাই নিৰ্ধাৰণ কৰি দিছে ইতিমধ্যে। এটা আমাৰ আদাবাৰীৰ আৰু এটা পুৰণি জেল, যিটো জেল আছিলে তাত এটা, আৰু এটা আমাৰ মঠঘৰীয়া অঞ্চলত, অৰ্থাৎ খেলপথাৰত। আমি তেখেতসকলৰ এই হঠকাৰী সিদ্ধান্তত সঁচাকৈ ৰাইজ হতাশ হৈছোঁ যে ইমান ধুনীয়া খেলপথাৰ এখন, যিখন খেলপথাৰত আমাৰ এই অঞ্চলৰ প্ৰাপ্তবয়স্কসকলে ৰাতিপুৱা গধূলি মৰ্ণিং ৱাক কৰে। ৱাক জোন হিচাপে আমি ইয়াত চিহ্নিত কৰিব পাৰোঁ, কাৰণ ৰাস্তা ঘাটে খোজ কঢ়াটো বিপদজনক হৈ উঠিছে। আমাক ৱাক জোন এটা লাগে। সেয়েহে খেলপথাৰখনত ইতিমধ্যে আমাৰ প্ৰাপ্তবয়স্কসকলে প্ৰতিদিনে ৰাতিপুৱাই মৰ্ণিং ৱাক কৰি আহিছে। লগতে আমাৰ এই অঞ্চলত বিভিন্ন যুৱক যুৱতীয়ে হওক, ছাত্ৰ ছাত্ৰীসকলে হওক খেল ধেমালি কৰি আহিছে। ইতিমধ্যে আমি প্ৰতি বছৰে ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰোঁ, ভলীবল, ফুটবল কম্পিটিশ্যন পাতোঁ। এই বিভিন্ন খেল ধেমালিয়ে হওক, বিহুৱে হওক, নানা ধৰণৰ অনুষ্ঠানেই হওক, থিয়েটাৰে হওক, আমি অনুষ্ঠিত কৰি আহিছোঁ। যদিহে হঠাতে এই প্ৰকল্প ইয়াত নিৰ্মাণ কৰে, তেতিয়াহ'লে আমাৰ অঞ্চলটো প্ৰদূষিত হ'ব। আমাৰ অঞ্চলত ইতিমধ্যে পলিউশ্যনটো বেছি, কাৰণ ওচৰতে আমাৰ ডাঙৰ ফেক্টৰী আছে। আৰু যদি আমাৰ জাবৰ নিষ্কাশনৰ ইয়াত প্ৰকল্প কৰে, তেতিয়াহ'লে সকলো মানুহে বেমাৰত ভুগিব লাগিব।
সেয়েহে আমি আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে সংবাদমেলৰ জৰিয়তে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলে এই যিটো কাম হাতত লৈছে তেখেতৰ নিৰ্দেশমৰ্মে ইয়াৰ পৰা উঠাই নি অন্য জেগাত নিৰ্মাণ কৰক। আমি নিশ্চয় সহযোগ ৰাইজে কৰিম। প্ৰকল্প নিৰ্মাণত বাধা প্ৰয়োগ কৰিছিলে আমাৰ 52 নং ৱাৰ্ডৰ পাৰিষদ গকুল গোস্বামীদেৱে। গকুল গোস্বামীদেৱে তেওঁলোকৰ কৰ্তৃপক্ষৰ এখন মিটিঙত তেখেতে উইলিংলি মেয়ৰো আছিলে, কমিশ্যনাৰ আছিলে যে আমি খেলপথাৰত কেতিয়াও এই প্ৰকল্প হ'ব নিদিওঁ, জাবৰ নিষ্কাশনৰ প্ৰকল্প হ'ব নিদিওঁ। ইতিমধ্যে মোৰ ৱাৰ্ডত এটা প্ৰকল্প হৈছে আৰু যদি এইখনে এখন ফিল্ড তাতো যদি হয় গোটেই ৱাৰ্ডটো মোৰ প্ৰদূষিত হ'ব। সেইকাৰণে কৈছিলে পাৰিষদ মহোদয়ে সেই মিটিংখনত যে ইয়াৰ বিকল্প হিচাপে আমি অন্য জেগাত মাটি ব্যৱস্থা কৰি দিম, খেলপথাৰত আপোনালোকে এইটো হাতত নল'ব বুলি তেওঁ অনুৰোধ কৰিছিলে। ইয়াৰ আগতে আমি ভোগালী মেলা পাতিছিলোঁ জানুৱাৰী 12 তাৰিখে। সেই ভোগালী মেলাত আমি আমন্ত্ৰণ কৰিছিলোঁ গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মাননীয় মৃগেন শৰণীয়াদেৱক। তেখেতক আমি ৰাইজে কাটৰ অনুৰোধ জনাইছিলোঁ যে খেলপথাৰখনত আহি আপোনাৰ কেনেকুৱা অনুভৱ হয়। তেখেতে নিজে উইলিংলি স্বীকাৰ কৰিছিল যে এইখন সুন্দৰ খেলপথাৰ, ইয়াক যদি ডেভেলপ কৰি উলিয়াব পাৰি আৰু জাকত জিলিকা হ'ব, যিহেতু আমাৰ গুৱাহাটীৰ মাজমজিয়াত আমাৰ কোনো ধৰণৰ খেলপথাৰ নাই। তেতিয়া আমাৰ গাঁও পাৰিষদে কৈছিল যে ইয়াত প্ৰকল্প কৰাৰ কাৰণে এনেকৈ উঠি পৰি লাগিছে গুৱাহাটী পৌৰ নিগমে। তেতিয়া কৈছে যদি কামটো হাতত লৈছে ইয়াৰ বিকল্প মাটি দিলে বা বিকল্প ঠাই দিলে ইয়াত কৰিব নিদিওঁ বুলি তেখেতে কথা দি গৈছিল। তেখেতে কথা দি যোৱাৰ পিছতো আৰু নিজাববীয়াকৈ প্ৰেছ মিট দি এইটো স্থান নিৰ্ধাৰণ কৰাৰ বাবে আমি ৰাইজ সঁচাকৈ হতাশাত ভুগি আছোঁ। আমাৰ ৰাইজৰ এটাই কথা যে কোনো প্ৰশ্নৰ বিনিময়ত, কোনো মূল্যৰ বিনিময়ত আমি এই খেলপথাৰত এই প্ৰকল্প হ'ব নিদিওঁ। মই আৰু বিশেষ নকওঁ। পুনৰবাৰ আমি মঠঘৰীয়াবাসী ৰাইজৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ অঞ্চলটো আপুনি প্ৰদূষিত নকৰিব। বিভিন্ন অঞ্চলত এভেকশ্যন কৰি 1200 বিঘা 1500 বিঘা মাটি ওলাইছে, তাত 3 বিঘা 4 বিঘা যি হয় লৈ তাত প্ৰকল্প কৰক। আমি ৰাইজ সদায় সহযোগ কৰিম। ধন্যবাদ। এটা কথাত মই ক'ব গৈছোঁ, আমাৰ যোৱাকালি এখন কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈ গৈছে। যোৱা সভাত আমি কেইবাটাও প্ৰস্তাৱ লৈছোঁ। আমি সদায় চৰকাৰক অনুৰোধ জনাম, আমাৰ অনুৰোধ যদি ৰক্ষা নকৰে, তেওঁলোকে আকৰগোজ মনোভাৱ দি যদি কামটো কৰে, তেতিয়াহ'লে আমি ধৰ্ণা কাৰ্যসূচী হাতত ল'ম। এই অঞ্চলৰ মানুহক সজাগ কৰি প্ৰতি ঘৰে ঘৰে গৈ মানুহখিনিক উলিয়াই আনি আমি কোনো কালে আমাৰ এই যিটো প্ৰকল্প হাতত লৈছে তেখেতসকলে ইয়াত হ'ব নিদিওঁ আৰু এইটো কোনো ধৰণৰ প্ৰকল্প জাবৰ নিষ্কাশনৰ প্ৰকল্প ইয়াত নিৰ্মাণ কৰাৰ কাৰণে আমি সদায় বাধা প্ৰয়োগ কৰিম। দৰকাৰ হ'লে আমি কাৰ্যসূচী, ধৰ্ণা কাৰ্যসূচীয়ে হওক, ৰাস্তা ঘাট অৱৰোধে হওক, বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম। তথাপিতো আমি ইয়াত নিৰ্মাণ কৰিবলৈ নিদিওঁ জাবৰ নিষ্কাশনৰ প্ৰকল্প। কি ক'লে? ইয়াৰ আগতে আমাৰ যিজন কমিশ্যনাৰ আছিলে দেৱজিৎ শৰ্মা ছাৰে ইয়াত আহিছিলে প্ৰশাসন লগত লৈ। সেইদিনা এটা আমাৰ ভাৰ্বেলি আলোচনা হৈছিলে যে তেখেতে এনেকুৱা এটা প্ৰজেক্ট কৰিব যিটো প্ৰজেক্টত আমাক ৰাইজৰ কোনো অসুবিধা নহয়। কিন্তু আমি তেতিয়াও আপত্তি কৰিছিলোঁ যে ছাৰ ইয়াত কোনো ধৰণৰ প্ৰজেক্ট হ'ব নিদিওঁ। আপুনি যিমানেই নকওক, আপুনি প্ৰশাসন লৈ আহক, CRP মিলিটাৰী লৈ আহক, তথাপিতো আমাৰ ৰাইজে পুৰুষ, মহিলা, যুৱক যুৱতীয়ে সকলোৱে ইয়াত আহি বাধা প্ৰয়োগ কৰিব, ইয়াত হ'ব নিদিওঁ। তেতিয়া ক'লে কি ঠিক আছে আমি দেখা যাওক, বিকল্প ব্যৱস্থা আপোনালোকে চাওক, মাতি চাওক, আমিও চাওঁ, পালে এইটো আৰু ফিল্ডখন নষ্ট নকৰোঁ এই বুলি কৈ আমাৰ দেৱজে আশ্বাস এটা দি গুচি গ'ল। হঠাতে আমি এদিন ছাৰৰ লগত বহিলোঁ কিবা অনুষ্ঠান পতাৰ কাৰণে, তেখেতক মাতিব গৈছিলোঁ। তেখেতে সেইদিনাও আমাক কথাটো কৈছে যে বিকল্প ব্যৱস্থা এটা চাওক, ফিল্ডখন কিন্তু আপোনালোকে ফিল্ড হিচাপে ৰাখক, আপোনালোকে পৰিচালনা কমিটি এটা বনাওক, সেই পৰিচালনা কমিটিৰ আণ্ডাৰত ফিল্ড সুন্দৰভাৱে ৰাখক, যে ফিল্ডখনত যাতে কোনো অসামাজিক কাম কাজ নহয়, এনেকৈ ভাবি আমাক উপদেশ দিছিলে। তেওঁৰ উপদেশ কাৰোগত কৰিয়ে আমি আমাৰ পৰিচালনা কমিটি হাতত লৈ
আমাৰ আজি ৱাল নাছিলে, চৰকাৰে আমাক এপইচাও কোনো ধৰণৰ আৰ্থিক সহযোগ আমাক কৰা নাই। এই গোটেই চৌহাতটো আমি ৰাইজৰ সংগৃহীত ধনেৰে কাৰোবাৰ পৰা 10 ফুট ৱাল 20 ফুট ৱাল আমাৰ ইয়াত সকলোৱে আছে, তেখেতসকলে সহযোগ কৰাৰ কাৰণে আমি ৱাল প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ, সুন্দৰভাৱে গেট নিৰ্মাণ কৰিছোঁ। তাৰ পিছতো যদি ইয়াত তেওঁলোকে বেলেগ আকৰ্ষণ মনোভাৱেৰে কামটো কৰিবলৈ লয়, তেতিয়াতো ৰাইজটো সজাগ হ'বই লাগিব, ৰাইজেতো আন্দোলন কৰিবই লাগিব। আপোনালোকে জানে আন্দোলন নকৰিলেতো একো নাপায়। সাজু, আমি ৰাইজ সাজু, আমাৰ অঞ্চলবাসী সাজু, আমাৰ সংগঠনবিলাক সাজু। ইয়াত ছাত্ৰ সংগঠন আছে, যুৱ ছাত্ৰ পৰিষদ আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, সকলো সংগঠনে সাজু। খালি তেখেতসকলে এটা কথাই কৈছে যে আমাক জনাব, আমি আপোনালোকক সদায় প্ৰটেকশ্যন দিম। আমি চিএমলৈ দিয়া তাৰিখটো আছিলে, ৰিচিভ ডেট আছিলে 27 মাৰ্চ না 28 মাৰ্চ 29 মাৰ্চ 29 মাৰ্চ। তেখেতক আমি লগ কৰিব নোৱাৰিলোঁ, তেখেতৰ ৰিচিপশ্যনত বহি আমি এই আবেদনখন দি থৈ আহিছোঁ। লগে লগে কমিশ্যনাৰ কি ক'লে দিছোঁ, আৰু তেখেত নিশ্চয় বেয়া হ'ব। সেইটো কাৰণে হয়, সেইটো কাৰণে আমি ৰাইজ সদায় সজাগ, ইয়াত কোনো কালে আমি হ'ব নিদিওঁ। এইটো আমাৰ প্ৰতিশ্ৰুতিবদ্ধ। কি ক'লে আমি বুজি নাপালোঁ, চৰকাৰে কিয় এইটো স্থান বাছি ল'লে। নাই, এতিয়ালৈকে লিখিত আমি একো অৰ্ডাৰ পোৱা নাই, বা তেওঁলোকক আমি লিখিতভাৱেও দিয়া নাই যে ফিল্ডখন আপোনালোকে অধিগ্ৰহণ কৰক। চৰকাৰত একেবাৰে পাহাৰ অঞ্চলত হাবি জংঘলেৰে ভৰা, তাত এই ডাম্পিং গ্ৰাউণ্ড হ'ব নিদিলে ৰাইজৰ বিপুল আন্দোলনত, সংগঠনৰ আন্দোলনত চৰকাৰে নেচ পেলাই দিলে। তাত নোৱাৰি আমাৰ গুৱাহাটী মাজমজিয়াত এখন ফিল্ড ধ্বংস কৰি ডাম্পিং চেণ্টাৰ বনাব, এইটোতো হজম কৰিব নোৱাৰে, এইটো কোনো কালে হজম কৰিব নোৱাৰে। আমি পূৰ্ণ আমাৰ আন্দোলন কৰিম, আমি হ'ব নিদিওঁ। মাটি 3 বিঘা 10 লেচা আছে। হয়, চাওক, যিটো প্ৰতিষ্ঠান আছে জাৰণ ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড দিয়া হৈছে, তেওঁলোকে এদিনাখন আজি প্ৰায় 15-20 দিন আগত এটা গ্ৰুপ আহিছিলে, ঠিকাদাৰ লগত আহিছিলে, এখন গাড়ী লৈ আহিছিলে। তেওঁলোকে যেতিয়া আহিলে আমাক খবৰ দিলে, খবৰ দিয়াত আমি কেইজনমান আহিলোঁ যে আপোনাক কি কৰিব, যে চইল টেষ্টিঙৰ কাৰণে আহিছে। আমি নাজানো যে ডাম্পিং গ্ৰাউণ্ড এটা বনাব লাগিলে কি চইল টেষ্টিং কৰিব নাজানিলোঁ, যে বৰিং কৰি পাইপ পুতি তলৰ পৰা মাটি আনি চইল টেষ্টিং কৰিব। তেতিয়া তেওঁক ক'লোঁ যে আপুনি যি টেষ্টিঙে নকৰক, ইয়াত কৰা নহ'ব, আমি খেল ধেমালি কৰা ফিল্ড এখনক চইল টেষ্টিং কৰাৰ কোনো প্ৰয়োজন নাই, আপুনি যেনেকৈ আছে যাওক। নাই, আমাক কমিশ্যনে অৰ্ডাৰ দিছে না, আমাৰ অৰ্ডাৰ আছে, কৰিম। অৰ্ডাৰ আছে, কিবা আছে, আমি কৰিব নিদিওঁ। ইয়াত কৰিলে আৰু বস্তুটো বেয়া হ'ব। এতিয়া আমি ৰাইজ একগোট হৈ আছোঁ, গতিকে আপুনি কামটো বন্ধ কৰক। লাষ্টত পাইপ চাইপ উঠাই লৈ তেওঁ গাড়ী লৈ গুচি গ'ল। সেইদিনাৰ পৰা কোনো ধৰণৰ ঠিকাদাৰ ইয়াত প্ৰদৰ্শন কৰা। য'ত মানুহ নাথাকে, মানুহ কম থাকে, বসবাস কম থাকে, তাতে হয়। কিন্তু ইয়াত দেখা গৈছে জনবসতিপূৰ্ণ অঞ্চলৰ ভিতৰত এটা প্ৰজেক্ট কৰিব গৈছে। ইয়াত যদি প্ৰজেক্টটো কৰে, তেনেহ'লে ইয়াৰ পৰা মোটামুটি আধা কিলোমিটাৰমান এৰিয়াত কোনো মানুহৰ অৱস্থা নাথাকিব। একটো দুৰ্গন্ধ হ'ব, একটো মাখিৰ উৎপাত হ'ব। তদুপৰি এই প্ৰজেক্টটোৰ কাৰণে গোটেই স্কিন অসুখৰ পৰা মাৰাত্মক কিছুমান অসুখ হোৱাৰো উদাহৰণ আছে। বৈজ্ঞানিকভাৱে চাব গ'লে এনেকুৱা জেগাত, এনেকুৱা ঠাইত এই প্ৰজেক্টটো কেতিয়াও হ'ব নোৱাৰে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে অসম চৰকাৰৰ বহুত জেগা আছে য'ত মানুহে ঘৰ বন্ধা নাই, জনবসতিপূৰ্ণ নহয়, এনেকুৱা বহুত জেগা আছে। তো সেইবিলাক জেগাত এইটো পাতিব পাৰে আৰামছে। তেতিয়াতো তেখেতসকলৰো কামটো হৈ যায় আৰু আমাৰো সুবিধা হয়। আৰু যেতিয়া এতিয়া প্ৰথমতে আমাৰ প্ৰক্ৰিয়া চলি আছে যে আমি স্মাৰকপত্ৰ দিছোঁ, আমি আবেদন নিবেদন কৰিছোঁ, এইখিনি যদি আমাৰ তেখেতসকলে মানি লয় তো ঠিকে আছে, নহ'লেতো আমি ৰাইজৰ মাজত যাব লাগিব। ৰাইজত আমাৰ মধুৰিয়া অঞ্চলত যিমান সংগঠন আছে, গোটেই সংগঠনবিলাকক লৈ পেলাই আমি আগবাঢ়িব লাগিব। কিন্তু ইয়াত আমি এই প্ৰজেক্টটো, এই প্ৰকল্পটো আমি ইয়াত হ'ব দিব নোৱাৰোঁ। কিয়? কাৰণ এই অঞ্চলৰ মানুহ
এতিয়া হাৰাশাস্তি মানে ইয়াৰ পৰা হাৰাশাস্তি কি, ইয়াৰ পৰা মানে ঘৰ এৰি গুচি যাব লাগিব, এনেকুৱা অৱস্থা হ'ব পাৰে। গতিকে আমি ইয়াত এইটো হ'ব নিদিওঁ আৰু ৰাইজৰ মাজত আমি যাম। বৰ্তমান আমি চৰকাৰলৈ আমি আবেদন জনাইছোঁ আৰু আমি জানো আজি চৰকাৰ খুব মানে ডাইনেমিক চৰকাৰ, সকলোৱে কয় বা সকলোৱে দেখি আছে। গতিকে ডাইনেমিক চৰকাৰৰ পৰা আমি ডাইনেমিক এটা ডিচিশ্যন আমি আশা কৰিছোঁ। অতি সোনকালে তেখেতসকলে আমাৰ এই প্ৰজেক্টটো বেলেগ এটা জেগাত স্থাপন কৰিব বুলি আশা ৰাখিছোঁ। মঠঘৰীয়া খেলপথাৰখনত যি চৰকাৰে জাবৰ নিষ্কাশনৰ প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টাত অসম চৰকাৰ তথা বিজেপি চৰকাৰক গৰিহণা যোগাইছোঁ। এই বৃহত্তম খেলপথাৰখনত আজি 40 বছৰ ধৰি বিভিন্ন ধৰণৰ খেল ধেমালি চলি আহিছে, বিভিন্ন ধৰণৰ জাতীয় সংগঠনবোৰৰ অনুষ্ঠান প্ৰতিষ্ঠান চলি আহিছে, অসমৰ জাতীয় উৎসৱ বিহু চলিছে। ইয়াৰ পিছতো বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি পেলাই ইয়াত বছৰীয়া যিটো খেল অনুষ্ঠিত হয় সেই খেলখন চলাই গৈ আছে। ইয়াৰ পিছতো অসম চৰকাৰখনে এতিয়ালৈকে দেখা পোৱা নাই নেকি যে গুৱাহাটীৰ মাজমজিয়াত জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰিছে, য'ত মঠঘৰীয়াবাসীয়ে অহা যোৱা ৰাস্তাটোৰ মূল পথটোতে তেওঁলোকে জাবৰ নিষ্কাশন কৰাৰ পৰিকল্পনা কৰিছে। গতিকে অসম চৰকাৰখনক আমি ইয়াৰ দ্বাৰা অৱগত কৰিব বিচাৰিছোঁ যে মঠঘৰীয়াৰ ওচৰতে, একেবাৰে ওচৰতে গুৱাহাটী তেল শোধনাগাৰৰ দুৰ্গন্ধৰে জনসাধাৰণক ইতিমধ্যে সকলোৱে বেমাৰ আজাৰত পৰিণত কৰিছে। ইয়াৰ পিছতে তেওঁলোকে যেতিয়া জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰিব, মঠঘৰীয়াবাসী তথা নুনমাটিবাসীয়ে জীয়াই থকাৰ এটা ডাঙৰ অসুবিধাৰ সৃষ্টি কৰিব। গতিকে অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকে যি পৰিকল্পনা সৃষ্টি কৰিছে, তেওঁ এই পৰিকল্পনাক মুখ্যমন্ত্ৰী মহোদয় তথা মেয়ৰক আমি জনাব বিচাৰিছোঁ যে জাবৰ নিষ্কাশনৰ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনাক তেওঁলোকে ইয়াৰ পৰা বাতিল কৰাৰ ব্যৱস্থা, অন্যথা এই মঠঘৰীয়াবাসী তথা নুনমাটিবাসী ৰাইজে জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ব।